Hello friends, Rashmi's kitchen or anity video loi apnalok swagatam janaisu. Aji moi banaboloi loisu mushroom ba kathfular sabji. Yar babe moi loisu mushroom alopman ekhini moi koman gorom pani 5 minute tiai loisu. Duta bilahi paste banai loisu. আদা নহৰু আৰু তিনিটা পিয়াজ কাটি লৈছো সৰু সৰুকৈ তেজপাত জলকীয়া আৰু ধনিয়া পাত লগতে জিৰা গুৰি ধনিয়া গুৰি আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ লগতে কেইটামান পাঁচফোৰণ লৈছো এতিয়া মই কেৰাহী এখন গেছত পাতি লৈছো তে অলপ মিঠাতেল দিছো তেলখিনি গৰম হোৱাৰ লগে লগে কেইটামান পাঁচফোৰণ দি দিছো এতিয়া মই পিয়াজখিনি দি দিম তাৰপাছতে আদা নহৰুখিনি দি দিম এতিয়া বিলাহীৰ পেষ্টখিনি দি দিম দি লৈ মই অলপ লৰাই দিম ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু কাশ্মীৰী মিৰ্চ চিলি ইয়াৰ পাছতে মই বিলাহীখিনি কেঁচা ভাৱটো অকণমান নাইকিয়া হওঁতে কাঠফুলাখিনি দি দিম যদিও কেইবা প্ৰকাৰৰো কাঠফুলা আছে সকলো কাঠফুলা খাব পৰা বিধৰ নহয় কিন্তু এইখিনি কাঠফুলা ঘৰতে খেতি কৰা আছিল আমাৰ এতিয়া মই আন্দাজ মতে অকণমান হালধি দিম লগতে নিমখ এতিয়া মই ঢাকোন এটা দি অলপ সময় থৈ দিম এতিয়া সবজিখিনি প্ৰায় হৈ গৈছে মোৰ ওপৰত অকণমান ধনিয়া পাত ছটিয়াই দিম এতিয়া সবজিখিনি ৰেডি হৈ গ'ল